SIT মানুহ আহিছিলে প্ৰায় 26টা আইটেম তেওঁলোকে চিজ কৰিছিলে। সেইটো মই সাক্ষী আছিলোঁ। সেইটো কাৰণে মোক আজি মাতিছিলে সাক্ষীৰ বস্তুখিনি হয় নে নহয়, সেইখিনি বস্তু মোৰ আগত চিজ কৰিছিল কি নাই। তাতে ডেথ চাৰ্টিফিকেট আছে, পাছপৰ্ট আছিলে, তেওঁৰ মেডিচিন আছিলে, হেম'পেথিক মেডিচিন আছিলে, এনেকৈ বহুত বস্তু আছিলে। চিজাৰ তেওঁলোকে মোক সুধিলে এইখিনি কথা। আৰু ৰিগাৰ্ডিং মই তেওঁলোকক ক'লোঁ তেওঁৰ মৃত্যুৰ পিছত জোনালী ষ্টুডিঅ'ত মই হেৰি কৰিব গৈছিলোঁ। তাত দেখিলোঁ কনষ্ট্ৰাকশ্যনটো একদম ল' কোৱালিটি কনষ্ট্ৰাকশ্যন হৈছে। তাত কলম তলম একো নাই, পোষ্ট নোহোৱাকৈ তাত ঢালাই কৰি দিছে। জোনালী ষ্টুডিঅ'ৰ দায়িত্বটো আগৰ শেখৰতেই কৰিছিলে আৰু সিদ্ধাৰ্থ তেওঁ মেনেজাৰ, তেওঁলোক দুজনেই কৰিছিলে বুলি মই জানো। দুৰ্নীতি মানে তাত হেৰি নাই, ফাউণ্ডেশ্যন নাই। ফাউণ্ডেশ্যন নোহোৱাকৈ স্লেব টেপ ঢালি দিছে। যিটো বস্তু এইটো আমাৰ অসমৰ কাৰণে এইটো মাৰাত্মক। যিকোনো সময়তে এইটো ভাঙি গ'লহেঁতেন। এতিয়া সেইটোৱে ৰিনফৰ্চ কৰি দিয়া হৈছে। ৰিনফৰ্চ কৰি দি আকৌ কনষ্ট্ৰাকশ্যনটো মই কৰি দিছোঁ। হেৰি প'ৰ কনষ্ট্ৰাকশ্যন আৰু তলৰ ফাউণ্ডেশ্যন বোলা বস্তুটোৱেই নাই। তেনেকৈ কামবিলাক কৰিছে। টাইলছবিলাক তাত লগোৱাইছে। দোকানত যি চব টাইলছ এখন ৰৈ যায়, এনেই টাইলছবিলাক দি দিয়ে যাতে জেগাটো খালী কৰে। তেনেকুৱা টাইলছবিলাক আনি তাত লগাই থৈছে। মানে এইটো গৈ পেলাই মই মৰ্মাহত হৈছোঁ চাই পেলাই তাৰ কনষ্ট্ৰাকশ্যনটো। হাৰ্ডলি খৰচ হৈছে, এইটো বেছি খৰচ হ'ব নালাগে। কাৰণ ফাউণ্ডেশ্যনটো 2 ফুট তলতেই ৰড বেকা কৰি, তাত জালি তালিও দিয়া নাই, ৰড বেকা কৰি এটা চাইডে ৰড বেকা কৰি তাতে অলপ মছলা মাৰি থৈ দিছে। জালি তালি একো নাই। পষ্টত জালি তালি দিব লাগে, একো নাই। নেট টেট একো নাই। এটা চাইডে ৱালৰ ওপৰতে 5 ইঞ্চি ৱালৰ ওপৰতে স্লেব ঢালি দিছে। মানে মাৰাত্মক কনষ্ট্ৰাকশ্যন। এইটোত মানে ভাবিব নোৱাৰে। এতিয়া কিমান টকা তেওঁলোকে দিছিল, কি কৰিছিল, সেইটো মই বিগত সেইটো তেওঁলোকে জানিব কিমান দিছিলে। মই সোধাও নাই। মই আজি আদালতত সেইখিনি কথা কৈছোঁ। হয়, তেওঁতো তাতেই থাকে। যেতিয়া আহে তেওঁৰ লগত মোৰ টাইমটো অলপ নিমিলে। মই ৰাতি 10টাত শুই যাওঁ, তেওঁ 11টা-12টাত আহে। তেওঁতো সেই ফ্লেটটো কিনিছিলে, আমাৰ পৰাই কিনিছিলে। মোৰ কোম্পানী হেৰি আছিলে, তো মই কোম্পানীৰ ডাইৰেক্টৰ। তো সেই কিনিছিলে তেওঁ এইটো কাৰণেই কিনিছিলে যে তাত থাকিম একেলগে বুলি কৰি। মই যিহেতু তাত থাকিম, তো আপুনি থাকিব, আমি একেলগে মিলিজুলি থাকিম। তেনেকেই তাত তেওঁ লৈছিলে। তেওঁ ফ্লেটটো লৈছিলে 2008 চনত হেৰি কৰি 2013 চনত আমি তেওঁ ৰেজিষ্টাৰ কৰি দিছোঁ। তেওঁক মই উষা কোৰ্টৰ পৰাই পাইছোঁ। উষা কোৰ্টটো মই হেৰি কৰা, মানে আমাৰ কোম্পানী কৰা। তো উষা কোৰ্টৰ পৰাই মই তেওঁক পাইছোঁ। তেওঁ এটা সহজ সৰল, ইয়াত সহজ সৰল মানুহ আছিলে। সেইটো আৰু মই ক'ব নালাগে, গোটেই অসমৰ ৰাইজে জানে। হেল্পফুল নেচাৰ আছিলে, সেইটোও জানো। সিদ্ধাৰ্থ শেখৰ মোৰ লগত কোনোদিন টাচত নাছিল। কেতিয়াবা দেখোঁ আহে, সিদ্ধাৰ্থ আহে, একেলগে আহে, লৈ গুচি যায়, যায়। মই তেওঁৰ লগত কোনোদিন কথাও পতা নাই। কাৰণ মোৰ সিদ্ধাৰ্থৰ লগত কোনো লুকআউট নাই। মোৰ জুবিনৰ লগতে সম্বন্ধ। তেওঁ মোক ককাইদেউ বুলি মাতিছিলে, যথেষ্ট সন্মান দিছিলে। মই মোৰ ভাই হিচাপে যিখিনি মৰম কৰিব লাগে কৰিছোঁ।